হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিস্ত্ৰী বসনলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আহক এবাৰ পূজাৰ লাইট ডেক'ৰেশ্যন দেখাব। লাইট ডেক'ৰেশ্যন আজি অপেন গোটেই লাইটিং অন কৰিছে বুলি চাব আমিও বলক। আরে আমার এবার পূজার মেইন গেট টাওয়ার বিরাট ধুনীয়া বনাইছে টাৱাৰটো। লাইটিং আপোনাৰ ফকাছটো হওক ধুনীয়া সৌন্দৰ্য হৈছে। ইয়াৰ পিছত আপোনাৰ সেই আগত দেখিব আপোনালোকে বলক চাই লওঁ আমি কিমান আছে, কিমান দিছে বা এফালে দিছে এনে চাৰিওফালে দিছে তাকে চাই লওঁ। আগত আমি বাহিৰটো ঘূৰি লওঁ, এবাৰ বাহিৰটো ঘূৰি মেলি চাই লওঁ। আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ ভিডিঅ'বোৰ পাই থাকিবলৈ বেল আইকনটো অল বাটনটো টিপি দিব। তো বলক এয়া আৰম্ভণি। আমাৰ দেৱালয়ৰ মেইন ৰাস্তা এইটো পৰা এইটো এনেকৈ আহি আপোনাৰ চাই ল'ব ইমান সুন্দৰ লাগিছে গাইছ দেখিবলৈ বহু দূৰৰ পৰা। যদি এখন ড্ৰোন থাকিলে এটা ড্ৰোন শ্বট ল'ব পাৰিলে সুন্দৰ লাগিলে। এই চাইডত মেলা আছে, মেইন গেটে পামে আৰু আমি এফালে ঘূৰিলোঁ। অলপ এইবাৰ এনেকৈ ঘূৰি টাৰ্ণিং ঘূৰি আপোনাৰ এই চাইডেও আছে, ৰাইট চাইডেও আছে। ৰাইট চাইডে বহুত দূৰলৈ কৰিছে। এই দেখিছে এই বহুত দূৰলৈ আছে। আৰু এয়া পিছফাল মেইন ৰাস্তা অশটো চাফিচিয়েণ্ট আছে আৰু মানে কি আপোনাৰ ডাঙৰ গাড়ী এখন আহিলে পাৰ হৈ যাব পাৰিব। সিমানটো হাইটত লেভেল কৰি মেলি দিয়া গৈছে যাতে গাড়ীত অসুবিধা নহয়, গাড়ী চলি থাকে সুন্দৰকৈ। চাৰিওপিনে এনেকৈ আছে। আৰু আহি আমাৰ এয়া ৰাইট চাইড নলবাৰীত যোৱা ৰাস্তা, এইটো ৰাস্তাটো দিছে অলপ। আৰু এখন গেট মহাকালী। এইটো অলপ ব্যতিক্ৰম আছে গাইছে এইবাৰ। আগত আছিল ছাতি আছিল, এইবাৰ ছাতি নহয় লেম্প দিছে এইবাৰ। ভাল লাগিছে। এইখন মেইন গেট, কাৰ্যালয় কাষত এইভাগে ফুড ফান আছে আপোনাৰ। চাইডত এয়া দোকানবিলাক আৰম্ভ হৈছে, কোনোবাখন খুলিছে। পূজা আৰম্ভ হোৱা নাই, পূজা আৰম্ভ হ'ব এতিয়াহে। দোকান চোকান চব ৰেডি আৰু চবে ৰেডি কৰি ৰাখিছে। এয়া এইটো লাইনত হোটেলে পাব আপুনি, ৰাইট চাইড চাইডে। এইটো চাইডে বাকী বস্তুবিলাক পাব আৰু সৰু ছোৱালী কিবা কিবা। এই গছডাল চাব গছডাল ইমান ধুনীয়া লাগিছে। এইটো আমাৰ বেলশৰ হাইস্কুল হয়, হাইস্কুলৰ সন্মুখৰ গেট এখন। আহিব গাইছ, বিৰাট ভাল লাগিব। আৰু এইটো হাইস্কুলৰ ৰাস্তা, হাইস্কুলৰ সন্মুখৰ ৰাস্তা এইটো। আপুনি এনেকৈ মেইন হাইৱে ওলাই যাব পাৰি, মেইন ৰাস্তা। তো বলক এইবাৰ পাৰিলে এবাৰ ভিতৰত সোমাই দেখাই লওঁ। আপোনালোকেও চাব, ময়ো চাম। ময়ো দেখা নাই, আজি চাওঁ সোমাওঁ ইয়াৰ ভিতৰত প্ৰথম গেটখনে। আৰু এয়া মন্দিৰৰ ভিতৰত সোমোৱা গেট এইখন গেটত আপুনি 3টা লাভ দেখিব, 3টা লাভ গেট পাব। তাৰ কাষত পুখুৰীটো আছে। এই লাভ গেট বিৰাট সুন্দৰ সজাইছে গাইছ। চাওক এইবাৰ পূজা মানে পূজা হ'ব আৰু নলবাৰীৰ ভিতৰত। ভিৰ হৈছে চেলফি ফটো উঠি আছে এখেতসকলেও। মানে কি এইবাৰ ৰূপটো অকণমান বেলেগ। আগৰ দুৰ্গা পূজাতকৈ এবাৰ দুৰ্গা পূজাৰ ৰূপটো অলপ বেলেগ। বাজেটটো অকণমান ওপৰ হাই লেভেলৰ হ'ব, সেই গতিকে ৰূপটো বেলেগ হৈ গ'ল। চব ইমান সুন্দৰ সজাইছে। এনেকুৱা গেট চাগে এইবাৰ দুৰ্গা পূজাত ক'তো নহ'ব। এইবাৰ ইয়াত যেনেকুৱা কৰিছে লাভৰ বিশেষকৈ কাপোৰ গাইছ। আৰু এয়া পুখুৰী চাৰিওপাৰ লাইটেৰে ধুনীয়াকৈ সজাই পৰাই দিছে। পুখুৰীৰ মাজতো মানে লাইট দিছে এইবাৰ, লেম্প লাইট চাই ল'ব।
বিৰাট সুন্দৰ লাগিছে কিন্তু এইটো ভিউ গাইজ বঢ়িয়াত তাৰমানে বুজাব নোৱাৰি আৰু এই ভিউটো। আৰু চাওক ৰাতিও মাছবিলাক কেনেকৈ উঠি আছে, বহুত মাছ আছে, চাব পাৰিব আপুনিও, কিবা অলপ পেলাই দিলে দেখিব মাছ উঠিব। আৰু আহক আৰু মাছ চাই মেলি আমি ভিতৰত সোমালোঁ। ইয়াৰ ভিতৰৰ সোমাই মন্দিৰৰ সন্মুখতে পাব এইটো। তাৰপিছত এয়া আপোনাৰ ভিতৰত যাব পাৰি, এইখন সেইলৈকে পাৰ্ক পাব, দেখিব কৈ থাকিম আপোনালোকক, দেখুৱাই থাকিম। বা এইপিনে আপোনাৰ এইটো এটা মন্দিৰ আছে, কাষত গণেশ মূৰ্তি আছে। তাৰপিছত এয়া চাব, এয়া এইফালে মণ্ডপ, পূজাৰ মেইন মণ্ডপ হৈছে এইফালে। তাৰ পৰা আহিলোঁ আমি এয়া আৰু এয়া ভিতৰত সোমালোঁ। ভিতৰত এইবাৰ এইটো এটা বেলেগ চিষ্টেম বনাইছে, কেংগাৰু আছে কাষত, কিবা ফেন ওলাই আছে, কি নাজানো এইটো গাইজ, আপোনালোকে কমেণ্ট কৰি জনাবচোন কি বস্তু হয় এইটো। কিন্তু কেংগাৰু হয়, কেংগাৰুটো ভাল বনাইছে, মটৰ ফিট আছে ইয়াত, লাইনত মানে এইটো আপ ডাউন হৈ থাকে, জানে আপোনালোকে। বাকী এয়া চাওক না, লাইট ক'ত দিছে ক'ত দিয়া নাই, এইবিলাক গোটেই লাইট, য'তে যাব ত'তে লাইট। যিমান দেখিব এইটো মেইন মন্দিৰৰ মেইন আমাৰ গম্বুজ। আৰু এইফালে পাৰ্কখন। এইখন পাৰ্কত বহিব পাৰিব আপোনালোকে, আহিলে অলপ বহি ল'ব পাৰিব, চাই ল'ব ভাল লাগে। গাইজ লাইটৰ কেপাচিটি এইবাৰ দেখাইছে গাইজ, লাইট আৰু এনেকৈ আহি আমাৰ ইয়াত এটা বস্তু দেখিব, ৰাজহাঁহ বহুত আছে গাইজ, বহুত ৰাজহাঁহ আছে। আমাৰ ইয়াত কম আছে এতিয়া, ইয়াত ক'ৰবাত আছে আৰু আধা, এয়া দেখিব বিৰাট ধুনীয়া লাগে। এই চাওক, এয়া গাছত এয়া লাইট দি আছে, গোটেই কাম শেষ হোৱা নাই লাইটিঙৰ, কিন্তু তথাপিও বহুত ভাল লাগিছে। আৰু অহাকালিলৈকে আৰু ভাল লাগিব, এতিয়া গোটেইখিনি সম্পূৰ্ণ হৈ যাব, পূজা আৰম্ভ হ'ব ভালদৰে, বিৰাট সুন্দৰ লাগিব চাই। এয়া চাব, এইটো মূৰ্তি গাইজ বাহিৰৰ পৰা অনা হৈছিল। এইটো মন্দিৰৰ পিছফাল গাইজ, পিছফাল মানে মাজৰ ভাগ, এইটো এটা আছে হল, ইয়াতো মিটিং বা কিবা কিবি ইয়াতো হয়। এই এটা হল আৰু এইটো মন্দিৰ, এইটো মণ্ডপটো দেখাম গাইজ, মণ্ডপটো চাই ল'ব আপোনালোকে আহি। মই আহি আছোঁ মণ্ডপৰ ফালে এতিয়া, পূজা মণ্ডপলৈ, মেইন মণ্ডপ। কিন্তু লাইটিং চাওক গাইজ, লাইটিং এইবাৰ মানে গছতো হওক কিবাত হওক, গোটেই লাইট। এইবাৰ অলপ বেলেগ ৰূপত বেলশৰ দুৰ্গা পূজা গাইজ। এইটো মণ্ডপটো এবাৰ ধুনীয়া সজাইছে। এয়া মণ্ডপটো দেখালোঁ মই আপোনালোকক। মণ্ডপৰ ৰঙৰ প্ৰস্তুতি এতিয়া চলি আছে, কাম চলাই আছে এখেতসকলে, ৰং মাৰাই শেষ কৰিব পৰা নাই এতিয়ালৈকে, ৰং মাৰি আছে। আৰু ইয়াত বলিতে আমি বহিলোঁ অলপ পিনো আহি মেলি, এইখিনি আপোনালোকে বহিব পাৰিব আহিলে, কাৰোবাৰ যদি ঘূৰি সেই লাগে। আৰু বিলেশ্বৰ দেৱালয়ৰ মেইন দেৱালয় মন্দিৰ এইটোৱে, সুন্দৰ সজাইছে কিন্তু লাইটিঙৰ বাহাদুৰি। আপুনি চাওক এবাৰ, এইটো ফালৰ পৰা চাব আপুনি, ভিতৰৰ পৰা যদি বাহিৰৰ ফালে চাই আপুনি, বাহিৰৰ সৌন্দৰ্যটো চাই ল'ব একদম। আপোনাৰ মন্দিৰৰ কাষৰ পৰাই হওক, পূজাৰ মণ্ডপলৈকে বা গেটৰ সন্মুখৰ এয়া আপোনাৰ গেটৰ ফ'কাছটো হওক, চাই ল'ব ইমান সুন্দৰ লাগিছে যে এইবাৰ, ইমান সুন্দৰ মানে আপোনালোক আহিলে উপভোগ কৰিব পাৰিব মনোৰঞ্জন কেনেকুৱা লাগে। ইপিনে চাই ল'ব আপুনি, ইপিনে এটা আছে মন্দিৰ। এখন পাৰ্ক আছে ইয়াতে বহুতে বহে আৰু চবেই বহিব পাৰিব। এইটো কথা নাই বোলে পাৰ্কত যে অকল ল'ৰা ছোৱালীয়ে বহিব, প্ৰেমিক প্ৰেমিকা বহিব, কিন্তু ইয়াত প্ৰেমিক প্ৰেমিকা বুলি কথা নাই, বন্ধুও বহিব পাৰিব, ফেমিলিও বহিব পাৰিব। এখন মানে অকল প্ৰেমৰ পাৰ্ক নহয়, মন্দিৰৰ ভিতৰত সকলোৱে বহিব পাৰিব। এইটো চাওক বাহিৰত, সুন্দৰ লাগিছে গাইজ।
এইবেলি আপোনাৰ সৰু ল'ৰা ছোৱালী কিবা খেলা বস্তু কিবা আহিছে অলপ এইখনো এখন আছে তাত এটা লগ পালে দোকান দি আছে দেখিব অলপ বাবু ভাইটোক চিনি পায় আপোনালোকে চাইছে আগত আৰু আহিছে এইবাৰ আমাৰ গাঁৱৰে আছে লায়ন বিগ লায়ন হাজি একবাৰ তো আজিলৈ বাই বাই জয় আই অসম লাইক কমেণ্ট শ্বেয়াৰ কৰিব কমেণ্ট কৰি জনাব কেনে পালে ভিডিঅ'টো বাই বাই